বৰ্তমান সময়ত সৎপথত চলা সিমানেই কঠিন যিমান জ্বলন্ত কয়লা হাতত ৰখা। বৰ্তমান সময়ত আমাৰ ইমান ৰক্ষা কৰা ইমান কঠিন হৈ গৈছে। কিন্তু ইয়াৰ মাজ দিও যদি আমি মানুহবোৰ কষ্ট কৰি সৎপথত চলো এই 60-70 ইয়াৰ্ছৰ জীৱন, তেতিয়াহ'লে কিন্তু আমি জীয়াই থাকোঁতে ইয়াৰ যি সুফল সেইটো আমি নিজ চকুৰে দেখা পাম। ফৰ এক্সাম্পল, উমৰ বিন আব্দুল আজিজ। কোন আছিল এই উমৰ বিন আব্দুল আজিজ? উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহু, আমাৰ ইছলামৰ যি ছেকেণ্ড খলিফা, তেখেতৰ শাসনকালত উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহুৰ এইটো হেবিট আছিলে যে ৰাতি পেট্ৰলিং কৰিছিলে। যেনেকৈ SPয়ে ৰাতি পেট্ৰলিং কৰে, তো উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহু তেনেকৈ পেট্ৰলিং কৰিছিলে ৰাতি, যে কোনো জেগাততো কোনো মানুহ নাখাই শুই থকা নাই বা কোনো জেগাততো কিবা গণ্ডগোল হোৱা নাই। তো এদিন ৰাতি যেতিয়া তেনেকৈ চহৰত ঘূৰি আছিলে, তো ফজৰৰ আগ টাইমত এটা ঘৰৰ আগত গৈ শুনিব পাৰিছিলে যে এটা মা আৰু তাৰ ছোৱালীয়ে কথা পাতি আছে। মায়ে ছোৱালীজনীক কৈ আছিলে যে গাখীৰত পানী ঢালি দিয়া, মানে ইহঁত গাখীৰ বিক্ৰী কৰে। কিন্তু ছোৱালীজনীয়ে কৈছিলে যে মা তুমি কি শুনা নাই নেকি, আমিৰুল মুমিনিন মানে উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহু কৈছিলে যে গাখীৰত যাতে কোনো পানী ঢালি নিদিয়ে। তেতিয়া মায়ে কৈছিলে ইয়াততো কোনো নাই, ইয়াততো খালি তুমি আৰু মই, গতিকে পানী ঢালি দিয়া। কিন্তু ছোৱালীজনীয়ে কৈছিলে ইয়াত আমিৰুল মুমিনিনতো নাই, কিন্তু আল্লাহটো আছে, আল্লাহটো দেখি আছে, মই পানী ঢালিব নোৱাৰিম গাখীৰত। আৰু এই কথাটো উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহু ঘৰৰ বাহিৰৰ পৰা শুনি আছিলে। আৰু তেতিয়া গম পাই গৈছিলে ছোৱালীজনী নেক আছে, ইমানদাৰ আছে। আৰু সেই ছোৱালীজনীৰ লগত উমৰ ফাৰুক ৰাজিয়াল্লাহু আনহু এজন তেওঁৰ ল'ৰা আছিলে আসিম, তাৰ লগত বিয়া দিছিলে। আৰু সেই ছোৱালীজনীৰ জেনেৰেশ্যনৰ পৰা উমৰ বিন আব্দুল আজিজৰ জন্ম হৈছিলে। তো উমৰ বিন আব্দুল আজিজ এজন শাসক আছিলে, কিন্তু তাৰ আগতো আকৌ তিনিজন শাসক আছিলে, সুলাইমান, ৱলিদ এণ্ড আব্দুল মালিক। এই তিনিওজন শাসক আছিলে। কিন্তু সিহঁতৰ এই তিনিওজনৰ যেতিয়া মৃত্যু হৈছিলে, সিহঁতৰ গোটেই ফেচ একদম কলা বৰণ হৈ গৈছিলে, বিশ্ৰী হৈ গৈছিলে। আৰু সিহঁতৰ ফেচ কাবাৰ ফালৰ পৰা উল্টা ফালে গৈছিলে। আৰু এই তিনিওজন এনেকুৱা কিন্তু নাছিলে যে সিহঁত নামাজ পঢ়া নাই, ৰোজা ৰখা নাই, এনেকুৱা নহয়। পুৰা নামাজী আছিলে, তাহাজুদ পঢ়িছিলে, যিমান নফল ইবাদত আছে সকলোবোৰ কৰিছিলে, নামাজ ৰোজা হজ জাকাত সকলোবোৰ ঠিক আছিলে, বহুত ইবাদত গুজাৰ মানুহ আছিলে। কিন্তু তথাপিও কিয় মৃত্যুৰ সময়ত সিহঁতৰ গোটেই ফেচ কলা বৰণৰ হৈ গৈছিলে, বিশ্ৰী হৈ গৈছিলে। আৰু সিহঁতৰ ফেচ কাবাৰ ডাইৰেকশ্যনৰ পৰা আঁতৰি গৈছিলে। ৱাই? এনেকুৱা কিয় হৈছিলে? সিহঁতো বহুত ইবাদত গুজাৰ আছিলে। কাৰণ সেইবোৰ মানুহ, এই তিনিওজন সুলাইমান, ৱলিদ আৰু আব্দুল মালিক, তিনিওজন মানুহৰ শোষণ কৰিছিলে, মানুহৰ টেক্সৰ পইচা খাইছিলে, মানুহৰ হক মাৰিছিলে। আৰু যাৰ পৰিণতি তেনেকুৱা হৈ গৈছিলে। আৰু সিহঁতৰ পিছত শাসক এতিয়া হ'ল উমৰ বিন আব্দুল আজিজ। আৰু সি শাসক হোৱাৰ পিছত মানুহক ক'লে যে মানুহসকল আপোনালোক চাব যে এটা সময় আছিল তেতিয়া মোৰ নলেজ অৰ্জন কৰাৰ বহুত চখ আছিল, তো মই নলেজ অৰ্জন কৰিছোঁ। তাৰপিছত তাৰ ৱাইফৰ নাম আছিলে ফাতেমা। ফাতেমাৰ লগত মই ভাল পাইছিলোঁ ফাতেমাক, তো ফাতেমাৰ লগত বিয়া কৰিছোঁ। এতিয়া আল্লাহ মোক এই পদ দিছে, মোক ওহদা দিছে, মোক এই দায়িত্ব দিছে। এতিয়া আপোনালোক চাব যে মই মোৰ পদ দি, মই মোৰ কাম দি কেনেকৈ মোৰ আল্লাহক সন্তুষ্ট কৰোঁ, কেনেকৈ আল্লাহক ৰাজি কৰোঁ। উমৰ বিন আব্দুল আজিজ কেনেকুৱা শাসক আছিলে। ঈদ আহিছে, নিজৰ ল'ৰাৰ কাপোৰ নাই। তো তাৰ ৱাইফে কৈছিলে, তাৰ ৱাইফৰ নাম আছিলে ফাতেমা। আৰু ইছলামিক হিষ্ট্ৰীত এইজনী মহিলা এজনী এনেকুৱা মহিলা আছিলে ফাতেমা, যে তাৰ 14 পুৰুষ বাদশ্বাহ আছিলে। তাৰ গ্ৰাণ্ডফাদাৰ বাদশ্বাহ, তাৰ ফাদাৰ বাদশ্বাহ, হাজবেণ্ড বাদশ্বাহ, ব্ৰাদাৰ বাদশ্বাহ, সকলোবোৰ শাসক আছিলে বহুত ডাঙৰ ডাঙৰ। কিন্তু তাৰ ৱাইফে উমৰ বিন আব্দুল আজিজক কৈ আছে যে আপুনি 1 মাহৰ চেলাৰীটো লৈ আহক, আৰু মই বেলেগৰ ঘৰত গৈ কাম কৰি যি পইচা হ'ব সেইখিনি দি আমাৰ চলি যাব ঈদ। তো উমৰ বিন আব্দুল আজিজ তেতিয়া অফিচ গৈছিলে, আৰু অফিচত গৈ কৈছিলে যে আপুনি মোক 1 মাহৰ চেলাৰীটো এই মাহতে দি দিয়ক, আৰু নেক্সট টাইম 1 মাহৰ চেলাৰী আপোনালোক মোৰ চেলাৰীৰ পৰা কাটি ল'ব। তেতিয়া তাক এখন ফৰ্ম দিছিলে আৰু কৈছিলে ইয়াত আপুনি লিখক যে আপুনি 1 মাহ জিন্দা থাকিব, জীয়াই থাকিব, তেতিয়াহ'লে আমি আপোনাক এডভান্স চেলাৰী দিম 1 মাহৰ। উমৰ বিন আব্দুল আজিজ এটা কথা পাতা নাছিলে, তাৰ পৰা ৰিটাৰ্ণ আহিছিলে যে মই কালিৰ গেৰাণ্টি দিব নোৱাৰোঁ, মই 1 মাহৰ কেনেকৈ জীয়াই থকাৰ গেৰাণ্টি দিম। তো যেতিয়া ৰিটাৰ্ণ আহি আছিলে তেতিয়া দেখে তাৰ বাচ্চা আহি আছে। আৰু উমৰ বিন আব্দুল আজিজ তেতিয়া কান্দি আছিলে যে নিজৰ বাচ্চাৰ কাপোৰ নাই। চবৰে বাচ্চাৰ কাপোৰ আছে ঈদত, নিজৰ বাচ্চাৰ কাপোৰ নাই। তেতিয়া তাৰ বাচ্চাই কৈছিলে যে দেউতা তুমি কিয় কান্দা, আমি প্ৰাউড ফিল কৰোঁ যে তুমি আমাৰ দেউতা, আমি জানো তুমি কোন, আমাৰ কাপোৰ নাইতো কি হ'ল, পুৰণা কাপোৰ দি চলি যাব, কিন্তু আমি প্ৰাউড ফিল কৰোঁ যে তুমি আমাৰ দেউতা, তুমি ইমান ইমানদাৰ, আমাৰ ঘৰত ইমান পইচা থকা স্বত্বেও তুমি 1 টকা খৰচ নকৰা, কাৰণ এইবোৰ পাব্লিকৰ পইচা। তো এদিন উমৰ বিন আব্দুল আজিজক আঙুৰ খাব মন গৈছে। তাৰ ৱাইফ ফাতেমাক কয়, ফাতেমা মোক আজি আঙুৰ খোৱাৰ মন গৈছে। তো ফাতেমা কয় যে পইচা আছে লৈ যাওক আনক। তো কৈছিলে যে এইবোৰ পাব্লিকৰ পইচা।
এইবোৰ পাব্লিকৰ পইচা, টেক্সৰ পইচা। মই পাব্লিকৰ 1 টকাও খাব নোৱাৰোঁ। মই জাহান্নামৰ জুই সহ্য কৰিব নোৱাৰোঁ। এদিন ঘৰত সোমাইছিলে, ঘৰত যিমান ছাৰ্ভেণ্ট আছে ছোৱালী, চবেই মুখত কাপোৰ দি আছে। তো কয় তোমালোক কাপোৰ দি কিয় মুখত? তো কয় হুজুৰ আজি ঘৰত চব্জি নাই, আমি খালি পিঁয়াজ দি আমি খানা খাইছোঁ, সেইকাৰণে মুখ গোন্ধাবৰ কাৰণে আমি মুখত কাপোৰ দি আছোঁ। এইবোৰ কাৰ ঘৰৰ কথা চলি আছে? এজন ইমান ডাঙৰ শাসকৰ কথা চলি আছে। তো সেই উমৰ বিন আব্দুল আজিজৰ যেতিয়া মৃত্যু হ'ল, চুলাইমান ৱালিদ আৰু আব্দুল মালিক, সিহঁতৰ চেহেৰা কি হৈ গৈছিল? কলা হৈ গৈছিল, বিশ্ৰী হৈ গৈছিল, আৰু নিজৰ ফেচ কাভাৰ ডাইৰেকশ্যনৰ পৰা আঁতৰি গৈছিলে। এতিয়া উমৰ বিন আব্দুল আজিজৰ ইন্তেকাল হ'ল। এতিয়া যেতিয়া তাৰ কবৰস্থানত লৈ যোৱা হ'ল, সেই সময়ত পুৰা বতাহ উঠিছিলে, আৰু বতাহত এখন কাগজৰ টুকুৰা উৰি 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 আহি আহি উমৰ বিন আব্দুল আজিজৰ লাছটোৰ ওপৰত পৰিছিলে, ডেড বডিৰ ওপৰত। মানুহ যেতিয়া কাগজৰ টুকুৰাখন খুলি চাইছিলে, তেতিয়া তাত লিখা আছিলে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বাৰাআতুম মিনাল্লাহিল উমৰ ইবনে আজিজি মিনান্নাৰ, যে আল্লাহৰ তৰফৰ পৰা এইটো সুসংবাদ দিয়া হ'ল যে উমৰ বিন আব্দুল আজিজক জাহান্নামৰ জুইৰ পৰা নাজাত দিয়া হৈছে, ৰক্ষা কৰা হৈছে। চ' ফ্ৰেণ্ডছ, আল্লাহ ৰব্বুল আলমিন কেতিয়াও কোৱা নাই যে আমি প্ৰেচিডেণ্ট নহ'ম, আমি প্ৰাইম মিনিষ্টাৰ নহ'ম, আমি CM নহ'ম, গভৰ্ণৰ নহ'ম, আমি IAS IPS নহ'ম, আমি ডক্টৰ ইঞ্জিনিয়াৰ নহ'ম, আমি পইচা ইনকাম নকৰিম, আমি বিজনেছ নকৰিম, সকলোবোৰ কৰিম, কিন্তু এনেকে শাসন কৰিব লাগিব। বিজনেছে কৰোঁ আৰু চাকৰিয়ে কৰোঁ, এনেকে ইমানদাৰীৰ সৈতে চলিব লাগিব। তেতিয়াহ'লে আমি চাব পাৰিম যে আল্লাহ ৰব্বুল আলমিনৰ কাৰনামাবোৰ কেনেকুৱা।